ডিজিটেল ডেস্ক বিপদত পৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ওপেনাৰ বেটছমেন ডেভিড ৱাৰ্নাৰ ছিডনীৰ মাৰুব্ৰাত চুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত নিউ সাউথ ৱেলছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৱাৰ্নাৰক ডিজিটেল ডেস্ক অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে সকলো জিলাৰ প্ৰশাসনে বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰাই ভোটাৰ গ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ ৰাইজে সাব্যস্ত কৰিব ভোটাধিকাৰ উল্লেখ্য যে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৭২২ জন প্ৰাৰ্থীয়ে ডিজিটেল সংবাদ বেবেজিয়া কাইলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আজি নগাঁও জিলাৰ ৭টা বিধানসভা সমষ্টিৰ ১৮৬২টা ভোটগ্ৰহণ কেন্দ্ৰত দিনৰ ভাগতে সকলো পলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল গৈ সুকলমে উপস্থিত হৈছে সকলো কেন্দ্ৰতে পৰ্যাপ্ত চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে ডিজিটেল সংবাদ বজ্ৰবা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী সামৰি তথা কাইলৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে বুধবাৰে বজ্ৰবা থানত সেৱালয় ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই দুপৰীয়া জাতীয় সাজ পৰিধান কৰি হেলিকপ্টাৰেৰে আহি বজ্ৰবা থানত উপস্থিত হৈ পুনে পুনে কীৰ্তনঘৰত প্ৰৱেশ কৰে ডিজিটেল সংবাদ পশ্চিম কাৰ্বি আংলং অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে সমগ্ৰ ৰাজ্য পশ্চিম কাৰ্বি আংলং জিলাৰ ২টা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত প্ৰিজাইডিং পলিং বিষয়া আৰু নিৰাপত্তা ৰক্ষীসকল ইতিমধ্যে ৰাওনা হৈছে নিজ নিজ ভোটকেন্দ্ৰলৈ ডিজিটেল সংবাদ শিলচৰ সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে কাছাৰ জিলাতো বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসনে নিৰ্বাচন সুস্থ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ডিজিটেল সংবাদ শিলাপথাৰ ৭৯ নম্বৰ চিচি বৰগাঁও বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নন্দীগিৰি ভূঞাৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে এক অজ্ঞাত দুষ্টচক্ৰ বৰ্তমান নিৰ্বাচনী প্ৰচাৰ বন্ধ আছে যদিও কোনো এক অজ্ঞাত চক্ৰই 6746713254 নম্বৰৰ পৰা নন্দীগিৰি ভূঞাৰ হৈ ৰাইজক বিজেপি প্ৰাৰ্থী জীৱন গগৈক ভোটদান কৰিবলৈ আহ্বান জনাইছে ডিজিটেল সংবাদ নগাঁও বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে নগাঁও জিলাৰ প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ মুঠ ১৮৬২টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ডিজিটেল ডেস্ক জনপ্ৰিয় ধাৰাবাহিক তাৰক মেহতাৰ কা উল্টা চশমাৰ জৰিয়তে ঘৰে ঘৰে পৰিচিত অভিনেত্ৰী দিখা বাকানী দয়াবেন সকলোৰে চিনাকি সুন্দৰ অভিনয়নৰ বাবে বহুত কম সময়ৰ ভিতৰতে সকলোৰে বাবে চিনাকিৰ মুখ হৈ পৰিল দয়া পিছে সকলো ঠিকেই চলি থকাৰ মাজতে আহিল এক দুখ খবৰ সকলোৰে পৰিচিত অভিনেত্ৰী দিখা বাকানীৰ পিতা তথা প্ৰবীণ অভিনেতা ভীম বাকানীৰ দেহাৱসান ঘটে ডিজিটেল সংবাদ ধুবুৰী ৯ এপ্ৰিলৰ নিৰ্বাচনক লৈ ধুবুৰী জিলাৰ প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পিচি ইনষ্টিটিউচন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰমোধেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা বিতৰণ কৰা হৈছে ইভিএম মেচিনৰ লগতে নিৰ্বাচনৰ অন্যান্য সামগ্ৰী ডিজিটেল ডেস্ক আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে দুয়োখন দেশৰে সহমতত ১৪ দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে এই ঘোষণা পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ডিজিটেল ডেস্ক অৱশেষত মধ্যপ্ৰাচ্যলৈ ঘূৰি আহিছে শান্তি আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে কিছু সময় পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আগন্তুক দুসপ্তাহৰ বাবে ইৰাণৰ সৈতে যুদ্ধবিৰতি অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে অৱশ্যে দুয়োখন দেশৰ মাজত 10টা চুক্তিৰ বিনিময়তে সম্পন্ন হৈছে এই যুদ্ধবিৰতি দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক ২৮ ফেব্ৰুৱাৰীৰ পৰা ইজৰাইলৰ সৈতে মিলি মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধ বুধবাৰে হঠাৎ যুদ্ধবিৰতি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰায় ৪৫ দিনৰ ধৰি চলি থকা যুদ্ধৰ অন্তত দুয়োখন দেশে বৰ্তমান দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় মাৰ্কিন ৰাজনৈতিক মহলত ইয়ানকি ট্ৰাম্পৰ পূৰ্ণ আত্মসমৰ্পণ বুলি আখ্যা দি ডোনাল্ড ট্ৰাম্পৰ পদত্যাগৰ দাবী কৰিলে ৮৫ জনো বিৰোধী ডেমক্ৰেটিক সাংসদে ইয়ানকি ২৫ নং সাংবিধানিক সংশোধনী ব্যৱহাৰ কৰি ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ পৰাও অপসাৰণ দাবী কৰিলে ডেমক্ৰেটিক সাংসদ কেইগৰাকীয়ে দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক ৰাজ্যৰ ৰাজনীতিত কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘনঘটিত হ'ল ওদালগুৰিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটদানৰ বাবে মাত্ৰ ১৭ ঘণ্টা হেলি থকা অৱস্থাত কংগ্ৰেছ ত্যাগ কৰিলে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীগৰাকী হ'ল কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী সৰেন দৈমাৰী